নমস্কাৰ, মোৰ নাম শ্ৰী সুস্মিতা পাঠক। মই এটা সাধু শুনাবলৈ ওলাইছোঁ। সাধুটোৰ নাম বুধিয়ক কাউৰী। এসময়ত বহুত গৰম পৰিছিল আৰু তাৰে গছ-গছনিবিলাক শুকাই গৈছিল। পানী থকা যিবিলাক ঠাই আছিল সেইবিলাক শুকাই গৈছিল। এদিন এজনী কাউৰী পানী পিয়াসাত পানী বিচাৰি ইফালে সিফালে ঘূৰি ফুৰিছিল। তেনেকৈ ঘূৰি ফুৰাতে কাউৰীজনীয়ে এটা মাটিৰ কলহ দেখা পালে। তাই ওচৰলৈ গৈ দেখা পালে কি কলহটোৰ ভিতৰত অলপমান পানী আছে। কাউৰীজনীয়ে ভাবিলে, মই এতিয়া পানীখিনি কেনেকৈ খাম? তেনেকৈ ভাবি থাকোঁতেই কাউৰীজনীয়ে মাটিৰ কলহটোৰ ওচৰতে অলপমান শিলগুটি দেখা পালে। কাউৰীজনীয়ে এটা বুদ্ধি ভাঙিলে। কাউৰীজনীয়ে এটা এটাকৈ শিলগুটি ঠোঁটেৰে কলহটোৰ ভিতৰত সোমাই দিলে। এনেকৈ সোমাই দিওঁতে কলহটোৰ ভিতৰত যিখিনি ইমান পানী আছিল ওপৰলৈ উঠি আহিলে আৰু কাউৰীজনীয়ে হেঁপাহ পলুৱাই পানী খাই আনন্দ মনেৰে উৰি গুচি গ'ল। সাধুটোৰ পৰা আমি এইটোৱে শিকিলোঁ কি সন্ধিৰ বাট বুদ্ধিৰে কাটিব লাগে। ধন্যবাদ।